আমি এতিয়া আছোঁ বৰদোৱাত। এতিয়া আহিছোঁ আকাশীগংগাৰ ফালে, অকণমান আকাশীগংগা বোলো অকণমান ঘূৰি লওঁ তাৰপিছত চাই থাকক ভিডিঅ'টো শেষলৈকে মোৰ লগত। আকাশীগংগা যোৱাৰ আগতে আমি এতিয়া ভাবিলোঁ নামঘৰত সেৱা কৰি লওঁ। এইটো বৰ নামঘৰ, ইয়াতে আমি সেৱা কৰিলোঁ। বাকীকেইটা নামঘৰ ইমান যোৱা নাই, তথাপিও দূৰৰ পৰাই অকণমান চালোঁ। আমি ভাগ্যক্ৰমে চাদৰ মেখেলা পিন্ধি গ'লোঁ। ভাবিছিলোঁ পিন্ধি নাযাম, পিন্ধি যোৱাৰ কাৰণে নামঘৰত সোমাব পালোঁ। আৰু যোনে যোনে পিন্ধি নাই যোৱা আৰু যোনবিলাক ল'ৰা মানুহ সেইবিলাকে যদি লং পেণ্ট পিন্ধি গৈছে, তেওঁলোককতো নামঘৰত সোমাবলৈ দিয়া নাই। আমি ভাবিছিলোঁ আমি চাগে কিবা বেলেগ পিন্ধি যাম, কুৰ্তি চুৰ্তি। তাৰপিছত ভাবিলোঁ চাদৰ মেখেলাকে পিন্ধি যাওঁ, নামঘৰত যোৱা হ'বতো। সেইকাৰণে চাদৰ মেখেলা পিন্ধি গ'লোঁ আৰু ভাগ্যক্ৰমে আমি সেৱা কৰিব পালোঁ। বৰ নামঘৰটোৰ লগতে এইটো সৰু নামঘৰ, ইয়াতো আমি সেৱা কৰিলোঁ। বিশেষ তেনেকৈ নাই, তামোল পাণ এযোৰ টোপোলা দি তেনেকৈ সেৱা কৰিলোঁ ইয়াত। বাকী নামঘৰত তেনেকৈ সেৱা কৰা নহ'ল, এইটো নামঘৰতে সেৱা কৰিলোঁ। বাকী নামঘৰৰ দূৰৰ পৰা চাই আমি সেৱা কৰি গুচি আহিলোঁ। এজোপা শিলিখা, শংকৰদেৱে বোলে ইয়াত শিলিখাৰ তলতে বোলে বহি লৈ কিবা কিবি গ্ৰন্থ ৰচনা কৰিছিল। আমাকো কেমেৰামেনে ভিডিঅ' কৰি তুলি থ'লে সেৱা কৰি থকা। ভিডিঅ'টো বোলো ভাবিলোঁ ইয়াতে সংযোগ কৰি দিওঁ, ক'লোঁ ফটো উঠাবলৈ দিলে ভিডিঅ' কৰি। ভিডিঅ' কৰি থকা বুলি গম নাপাওঁ, মই মানে লাজত মুখখন ঢাকিছোঁহে, এইটো একো ক'বই পৰা নাই লাজত। নামেই নদী, নামেই গতি, নামেই আছে এইটো ষ্টেজ। ইয়াতে ভাওনা চাওনা ফাকুৱা চাকুৱা হ'লে, এনেই উৎসৱ হ'লে তেনেকৈ কিবা ভাওনা থিয়েটাৰ তেনেকৈ কিবা কিবি পতা যায়। চাইছোঁ আগতে সৰুতে যেতিয়া মাহঁতৰ লগত আহিছোঁ তেতিয়া আমি চাইছোঁ। চাই থাকক ভিডিঅ'টো। এইফালে আছে আকাশীগংগা, আমি এইফালে যাম ফুৰিবলৈ। বাৰু বাকী মানুহখিনি আহে নাই সেইকাৰণে ৰখি আছোঁ। কৈ দিয়া, চাই থাকা ভিডিঅ'টো, কৈ দিয়া চাই থাকা। আপোনালোকে হয়তো বহুত মাছ দেখিছে, কিন্তু আকাশীগংগাৰ যিখিনি মাছ, সেইখিনি মাছ চাবলৈ মনোমোহা দৃশ্য আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। মুড়ি ছটিয়াই দিছোঁ, মাছখিনিয়ে ইমান ধুনীয়াকৈ আহিছে নহয় আপোনাৰ ওচৰলৈ, কিন্তু ধৰিব গ'লে কিন্তু পলায়। আৰু মাছখিনি কেমেৰাত সৰু সৰু লাগিছে, কিন্তু ওচৰত যেতিয়া আমি ফ্ৰণ্টত চাইছিলোঁ তেতিয়া বহুত ডাঙৰ মাছখিনি। নাজানো এইখিনি মাছ ক'লৈ যায়, কি কৰে, ধৰে নে নধৰে গম নাপাওঁ, কিন্তু মাছখিনি বহুত ভাল লগা, মৰম লগা। কি ক'ম, ভাষা নাই, বহুত ভাল লাগে আৰু। এতিয়া আমি বৰদোৱা থানৰ পৰা ওলাই আহি পালোহি দৌল মন্দিৰত। দৌল মন্দিৰত আহি চাইছোঁ, ভালেই লাগিছে পৰিৱেশটো। আগতে বেছি ভাল লাগে, পানীৰ ছাপ্লাইটো হৈ থাকে, এতিয়া পানীটো নাই। আৰু আমি মন্দিৰটোৰ ওপৰলৈ গৈ আছোঁ, মন্দিৰৰ ভিতৰত নোসোমাওঁ, মন্দিৰটোৰ ওচৰৰ পৰাই গুচি আহিম। চাওকচোন দুফালে দুটা ঘৰিয়াল ওপৰত। এয়া হৈছে মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ। আমি ভিতৰলৈ সোমাই নাযাওঁ, বাহিৰৰ পৰাই চাইছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব।